আজিৰ এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে গুগল বা ক্ৰম ব্ৰাউজাৰৰ পৰা যিকোনো ইমেজ, ফটো বা ভিডিঅ'ছ ডাউনলোড কৰিব নোৱাৰে তেওঁলোকৰ গেলেৰীত। চ' আজিৰ এই ভিডিঅ'ত মই আপোনালোকক চিম্পল মেথডত শিকাম যে আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰৰ পৰা কিদৰে আপোনালোকৰ গেলেৰীত যিকোনো ফটো, ইমেজ বা ভিডিঅ'ছ ডাউনলোড কৰিব বা ছেভ কৰিব। তো বলক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যিকোনো ইমেজ, ফটো বা ভিডিঅ'ছ ডাউনলোড কৰিবৰ বাবে প্ৰথমতে আমাৰ যাব লাগিব গুগল বা ক্ৰম ব্ৰাউজাৰত। যিহেতু মই এজনে মানুহে ভিডিঅ' বনাইছোঁ, তাৰ কাৰণে মই ক্ৰম ব্ৰাউজাৰ বা গুগলতে যিকোনো এটাতহে যাব লাগিব। তো ছাপ'জ ধৰক মই ক্ৰম ব্ৰাউজাৰত যাম। তো ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ম প্ৰথমত। অ'পেন কৰাৰ পিছত ইয়াত চাৰ্চ বাৰত টাইপ কৰিম যিকোনো এটা আপুনি যি ইমেজ বা ফটো, ভিডিঅ'ছ ডাউনলোড কৰিব খোজে সেইটো টাইপ কৰি ল'ব। যিহেতু মই এক্সাম্পল হিচাপে ধৰক আমাৰ PM যিহেতু মোদীৰ ফটো ডাউনলোড কৰিম, তো মোদী লিখি ল'ম ইয়াত। তাৰপিছত চাৰ্চ কৰিম। পিছত এনেধৰণৰ পেজ অ'পেন হ'ব। পিছত ইয়াত এবাৰ ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত স্ক্ৰল কৰি তলত যাম। তলত যোৱাৰ পিছত ইয়াত এটা অপশ্যন আছে চাব পাৰে ডেস্কটপ চাইট। তো ইয়াত এবাৰ ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত এনেধৰণৰ পেজ অ'পেন হ'ব। পিছত আমি যিহেতু ইমেজ বা ফটো ডাউনলোড কৰিম, তাৰ কাৰণে আমি ইয়াত ইমেজত ক্লিক কৰিম এবাৰ। ইমেজত ক্লিক কৰাৰ পিছত এনেধৰণৰ ইমেজ আহি গৈছে বহুত। ফটো যি ইচ্ছা সেইটোৱে ডাউনলোড কৰিব পাৰে। পিছত ইয়াত আমি টুলছত এবাৰ ক্লিক কৰি ল'ম। পিছত ইয়াত যিমানখিনি ফটো বা ইমেজ আছে এইখিনি চব নন কপিৰাইট হয়, যিহেতু আমি টুলছত গৈছোঁ। আপোনালোকে যদি এনেকা ৱালপেপাৰৰ বাবে, যিকোনোৰ বাবে, ইউটিউব ভিডিঅ'ৰ বাবে যদি ডাউনলোড কৰিব খোজে, তেতিয়াহ'লে এই টুলছত আগত গৈ ল'ব। নহ'লে কিন্তু আপোনালোকৰ ইমেজত কপিৰাইট আহিব পাৰে। তো হ'ল আমাৰ এইটো কৰা। পিছত আমি ধৰক প্ৰথমে ইমেজটোৱে ডাউনলোড কৰিম। তো ইয়াত এবাৰ হোল্ড কৰি ৰাখিব, কিছু সময় ধৰি ৰাখিব। পিছত এনেধৰণৰ অ'পেন হ'ব। ইয়াত এটা অপশ্যন আছে চাব পাৰে ডাউনলোড ইমেজ। তো ইয়াত এবাৰ ক্লিক কৰি দিব। ইয়াত ডাউনলোড ইমেজৰ অপশ্যন আহি গৈছে। কেতিয়াবা নাহে, ডাইৰেক্ট ডাউনলোড হৈ যায়, মন কৰিব। তো ডাউনলোডত এবাৰ ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত চাব পাৰে ডাউনলোডিং হৈছে। পিছত ইয়াত অ'পেন হৈ গৈছে। এইটো আপোনাৰ গেলেৰীত গৈ চাব পাৰে এইটো ফটো অলৰেডি ডাউনলোড হৈ গৈছে। তো এনেকৈ ডাউনলোড কৰে যিকোনো ব্ৰাউজাৰৰ পৰা, গুগল বা ক্ৰমৰ পৰা। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰক। এনেধৰণৰ ইণ্টাৰেষ্টিং ইনফৰমেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।